Hey, hello everyone, namaskar and welcome back to my YouTube channel. So, আশা কৰোঁ আপোনালোক ভালে আছে আৰু ভালে থাকক। So, বহু দিনৰ অন্তত সৰল পাৰাৰ ভিডিঅ'টোৰ পিছত আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। So, আজি বেসিক্যালি ভিডিঅ'টোত কি হ'ব, মই এঠাইলৈ গৈ আছোঁ, এটা ট্ৰিপ হ'ব। আৰু এইবাৰ ট্ৰিপটো অলপমান বেলেগ হ'ব, মানে এইবাৰ স্কুটিৰে নাযাওঁ, মই স্কুটিৰে যাম, আধাখিনি যাম, কিন্তু তাৰ পৰা অলপ বেলেগ ধৰণে যাম। আৰু ক'ত যাই আছোঁ মই সেইটো আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। চ' এতিয়া টাইম হৈছে 2:09 হৈছে আৰু এইফালে গাড়ীখন মোৰ ৰেডি আছে আৰু ইয়াত বেগখন লওঁ আৰু মানে এইবাৰ মোৰ লগত যাব মা আৰু মই যাম। ক'ত যাম ভিডিঅ'টোৰ শেষলৈ আপোনালোকে চাই থাকক, গম পাব। এতিয়া ইয়াৰ পৰা প্ৰথমতে যাম নলবাৰীলৈকে আৰু তাৰপিছত আপোনালোকে ভিডিঅ'টোত গম পাব। আৰু এইফালে ইয়াত দি দিলোঁ মাৰ বেগখন, ইয়াত মই বান্ধি দিম ভালদৰে। এইফালে গাড়ী ৰেডি। চ' আমি বৰ্তমান পূৰা ৰেডি, মানে আমাৰ প্লেনটো হৈছে কি, মই একবাৰ দেখাই দিছোঁ। এইফালে আছে মাৰ বেগখন, চ' এয়া মোৰ বেগ, হেলমেট। মানে কি আমি ইয়াৰ পৰা যাম দুখন গাড়ীৰে, মই আৰু মা যাম এখন গাড়ীত আৰু দেউতা যাব আৰু আমাৰ ওচৰত দাদা এজন যাব। মানে কি হ'ল, আমি মা আৰু মই যাই যিহেতু ঘূৰি নাহোঁ, আমি মানে আগফালেলৈ গুচি যাম, কিন্তু গাড়ীখন আহিব লাগিব। চ' তাৰ কাৰণে মানে যাই আছোঁ। চ' দেউতাই গাড়ীখন আহোঁতে লৈ আহিব, আমাক মানে নলবাৰীলৈকে চিঅপ কৰিব যাব। চ' এতিয়া আমি পূৰা ৰেডি হ'লোঁ, এতিয়া মই আগবাঢ়োঁ আৰু আশা কৰোঁ আমাৰ ট্ৰিপটো ভাল হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলোঁ। এয়া মই ইয়াৰ পৰা গাড়ী ষ্টাৰ্ট দিলোঁ, টাইম হৈছে 2:30 আৰু যিহেতু মই গাড়ী চলাই যাম নলবাৰীলৈকে, চ' মই ৰাস্তাত ভিডিঅ' কৰিব নোৱাৰিম, একেবাৰে চিধা গৈ নলবাৰীত লগ পাম আৰু তাৰ পৰাহে মই ভিডিঅ'টো কণ্টিনিউ কৰিম। মাস্কখন খুলিলোঁ। এয়া বৰ্তমান মই আহি পালোঁ ৰঙিয়াত নামিলোঁ। মানে যিহেতু নলবাৰীত দৌৰা দৌৰিকৈ বাছত উঠিলোঁ, চ' মানে তেতিয়া বাছত বেছি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া মই আহি পালোঁ ৰঙিয়াত আৰু এতিয়া মানে পিলপিলিত বহি ৰেল ষ্টেচনলৈকে যাই আছোঁ। চ' ষ্টেচনত গৈ টিকট কাটিব লাগিব আৰু তাত গৈ নেক্সট ডেষ্টিনেশ্যন কি হ'ব ক'লোঁ। মানে আমাৰ প্ৰথমতে ঘৰৰ পৰা ডেষ্টিনেশ্যন আছিল নলবাৰীৰ পৰা বাছত উঠি ডেষ্টিনেশ্যন আছিল ৰঙিয়া পালোঁ আৰু এয়া এতিয়া ষ্টেচনলৈ গৈ আছোঁ। আমি এতিয়া ইয়াত ৰঙিয়াৰ ৰেল ক্ৰচিঙত ৰখি আছোঁ, বহুত টাইম হ'লচোন আহাই নে কিবা। এনে আমি পাই গ'লোঁ ৰঙিয়া জংচন আৰু এয়া আমি আহি পালোঁ ৰঙিয়া জংচন আৰু এইফালে আছে মা আৰু এইফালে মেইন গেটখন আৰু এইটো গোটেই ষ্টেচনটো আপোনালোকে চাব পাৰে বাহিৰৰ পৰা। আৰু এতিয়া ভিতৰলৈ যাওঁ, মানে মই আগতে টিকটটো কাটি মানে কিবা এটা খাই ল'ব লাগিব। মই আহোঁতে দেৰি হ'ল, যিহেতু মোৰ বিশেষ একো খোৱা নহ'লে। আগত কৰি কিছু ডেভেলপ হৈছে ষ্টেচন, মানে ভালেই আছিল, বাট এতিয়া মানে বেছি ভাল লগা হৈছে আৰু চাবলৈ। আৰু এইটো হৈছে ৰঙিয়া জংচনৰ বাহিৰৰ পৰা এটা ভিউ, আপোনালোকে চাই লওক। আৰু এইফালে হ'ল মেইন গেটখন। মানে মই কৈ দিলোঁ মোৰ ঘৰৰ পৰা আহোঁতে দেৰি হ'ল, আচলতে মানে দেৰি হোৱা নাই, মানে অলপ দৌৰা দৌৰি হ'ল, যিহেতু আহি আৰু বাছ ধৰিব লাগিব আৰু ইয়াত টিকট কাটা যিহেতু কথা আছে, সেইকাৰণে অলপমান দৌৰা দৌৰি হ'ল। এতিয়া মই ভিতৰত গৈ টিকটটো কাটিবলৈ চেষ্টা কৰিম, তাৰপিছত মই দেখাই আছোঁ। মই মানে বেগ দুখন সৈতে মাক তাত অলপমান ষ্টেচনত বহাই থৈ মই অলপ বাহিৰলৈ আহিলোঁ, মানে কিবা অলপ খাই যাওঁ, মই অলপ ভোক লাগি আছে আৰু যাই মানে টিকটটো কাটিব আছে। মই খাবলৈ আহি গ'লোঁ আৰু অলপমান মুখত পানী চানী মাৰি ল'লোঁ মানে, আৰু এবাৰ দাড়ি চাৰি গোটেই কাটি আহিছোঁ, মোৰ ওচৰত কাটি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক। আৰু এইফালে আহি গ'ল মোৰ পৰঠা আৰু এটা মাউণ্টেইন ডিউ ল'লোঁ। এতিয়া মই খাবলৈ আৰম্ভ কৰোঁ। We're stuck in thrillers, wishing for remedy.
খাই আহিলোঁ পৰঠা খালোঁ আৰু একো ভাল নালাগিলে পৰঠা খাই পৰঠাখন ঠাণ্ডা আৰু মানে চব্জিখিনিও ইমান খাচ নাছিলে ইমান টেষ্ট নাছিল বাট মই মাউণ্টেইন ডিউটোৰে মই মানে পেট ভৰাইছোঁ আৰু ইয়াত চিপছ আৰু এইখিনি আনিলোঁ এইটো ৰ'ব ডাষ্টবিনত বটলটো পেলাই দিলোঁ এইফালে নহয় আৰু এতিয়া মই যাই টিকেটটো জলদি জলদি কাটি লওঁ আৰু আমাৰ ট্ৰেইনখন আহি আছে প্লেটফৰ্ম নম্বৰ 3 আৰু আমি মানে এনেকৈ ওপৰেদি আমি প্লেটফৰ্ম নম্বৰ 3 আমি যাব লাগিব আৰু এয়া ৰঙিয়া জংচনৰ ওপৰৰ পৰা এটা ভিউ আপোনালোকে চাই লওক মানে আমাৰ ট্ৰেইনখন আহি আছে প্লেটফৰ্ম নম্বৰ 3 চ' আমি এইটো ফালৰ পৰা মানে অভাৰব্ৰিজেৰে সেইটো ফালে প্লেটফৰ্ম নম্বৰ 3 যাই আছোঁ আৰু এইফালে আজিকালি বন্ধ কৰি দিছে তথাপিও এয়া ৰঙিয়া জংচনৰ ওপৰৰ পৰা চাই লওক এটা ভিউ এইফালে আৰু আমাৰ এইখন ট্ৰেইনখন গুৱাহাটী ডেকাৰগাঁও এক্সপ্ৰেছ প্লেটফৰ্ম নম্বৰ 3 এইটো লাইনেৰে যাব এয়া আমি ৰঙিয়া জংচনতে আছোঁ বহু টাইম হ'ল আমি আহিব এতিয়া টাইম হৈছে 5:45 যাবই চাগে এইটো ডাবাটোৰ লাইটটো দিয়া নাই আমি মোটামুটি সোনকালে আহিছিলোঁ কিন্তু কিবা হ'ল বহুত টাইম ল'লেচোন এবাৰ বাহিৰ দেখা দিছোঁ আৰু ফাইনেলি আমাৰ ট্ৰেইনখন চলিবলৈ ধৰিলে 5:51 আমি ৰঙিয়া জংচন এৰিলোঁ আৰু ফাইনেলি আমি আহি পালোঁ আৰু মই ক'ত আহিছোঁ আপোনালোকক কোৱা নাছিলোঁ আমি আহিছোঁ ওদালগুৰি 7টা বাজিছে আমি আহি পালোঁ যদি আজিৰ এই জাৰ্ণিটো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই যদি কালি ইয়াতে যদি কিবা কিবি দেখুৱাবলৈ কণ্টেণ্ট পাওঁ তেতিয়াহ'লে মই ভিডিঅ'টো দেখুৱাম নেক্সট ভিডিঅ' আহি আছে যদি দেখুৱাবলগীয়া কণ্টেণ্ট পাওঁ চ' এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই